তই সলনি হৈত ভাই কি সলনি হোৱা দেখিলি চা তই বিক্ৰমক ঘৰুৱা বোলে নালিক ব্যৱহাৰ কৰি তই নতুনকৈ যিটো আৰম্ভ কৰিলি তো মই একদম নাজানো কিন্তু এইটো জানো যে তই তাক হলোৱাৰ কাৰণে বহুত তললৈ নামি গৈছ ভাই কৈছো চিনি পাইছ ক তই যিটো গিফ্ট বিক্ৰমলৈ পঠাইছিলি সেইটো মই পালো শুনিছো বহুত তোৰ কথা সৰুতে বোলে বলে নোৱাৰি চাইকেলৰ হাৱা এৰি দিছিলি হা এন্ধাৰত বোলে শিলগুটি দলিয়াইছিলি শুনবে লাষ্ট ওয়ার্নিং দিছো তোক তই যদি ভাবিছ আমি গান্ধীজীৰ আদৰ্শত চলো তেতিয়াহ'লে ভুল ভাবিছ আমি আচলতে নেতাজীৰ আদৰ্শত চলো এখন গালত চৰ মাৰিলে আমি আনখন গাল পাতি নিদিওঁ চিধা চৰ মৰা হাতখনেই ভাঙি দিওঁ গতিকে মনত ৰাখিবি নেক্সট টাইম থলি পেলাম তোক মই তোমাক পিজ্জাত ফোন কৰিলে আতৰিলে আলহী আলহী আবে এই কিমান ধুনীয়া বে বহুত ধুনীয়া ৰে আৰোহী তুমি এটা কথা কোৱাচোন তুমি ইমান শকত আবত দাঁত ওলোৱা ল'ৰা এটা কিয় চাই আছা হে আমাৰ নিচিনা ইমান ফিটিং ল'ৰা থাকোঁতে কাৰ কথা কৈছা হা এই নাই মানে এই প্লানৰ লগত তোমাৰ কি তলিয়াতে কিয় নহয় তাৰ বহুত কেলেংকাৰী কি কেলেংকাৰী তই নাজানো নাৰী কেলেংকাৰী নালী কেলেংকাৰী ইয়াতে তাৰ আমাতকেও বেছি এই তাতে মানে কথাটো কেনেকুৱা জানানে কতুলীয়া এপাহ ধুনীয়া ফুল
নাই তুমিও ধুনীয়া ধুনীয়া এপাহ ফুল আমাৰ দিলে ভমলা বোলে এই দতে দতে এনেকে উলি থাকো বোলো ঠান পালে কলবাত বহি দিওঁ আলো মানে আবুল তাবুল কথা কৈ থাকিলে মোৰ ধৈৰ্যৰ সীমা হেৰাই যাব আৰু তাৰ পিছত মই কি কৰিব পাৰো তোমালোকে ভাবিবও নোৱাৰা ননসেন্স ফুলপাহৰ একদম গোন্ধ নাই বে গুণ নাথাকিলে কি হ'ব মৌটো আছে তোক কোনে দম দিছে ক ই তাল কথা বাদ দে তোক কোনে দম দিছে এইটো কপালি পেলাম ই দম দিছে ইয়াক ফালি পেলা ইয়াক ফালি পেলাম ইয়াক ফালোতে কিমান সময়ত যাব সেইটো জাননে নাই মোক ইয়ালৈ কিয় মাতি আনিছ ইয়াক তই কিয় মাতি আনি তই দম দিয়াৰ কাৰণে ন তই ইয়াক দম দিত সেইটো ক তই ইয়াক দম দিত হঠাকে ই দম দিতেতো মানে কনফাৰ্ম দম কিয় দিত দম কিয় দিত হা মোক ইয়ালৈ কিয় মাতি আনিছ তই দম কিয় দিত হা ঐ। পটকে তল মালি তই গুঠি যাব নোৱাৰো এনে সময়বোৰ খাই থাক ভুল বকলো বাই আবে হঠাকে মালিলে নেকি অ হঠাকে মালিতে হৈলত ছবি আবে কি হাত বে ইয়ালি মূল সন্মুখত মালি দিলে দে আবে ইয়াক মই কি কলিম বে এতিয়া তোক মালি দিতে বে তই মোক চিনি পোৱা নাই মই কি কলিম এতিয়া বিক্ৰমক ফোন বিক্ৰমক ফোন কৰিব দলিতে বে লগা বিক্ৰমক ফোন লগা বিক্ৰমক ফোন লগা এই ফুট বিক্ৰমক কিয় ফোন কৰিব মই না তোৰ ইয়াত বিক্ৰমক কিয় ফোন মাৰিব লাগে আৰু তই দম কিয় দিছ মই কি কৰিব পালো তই জাননে নাই কি কৰিবি মই সি কি কৰিব পালে তই সেইটো জান কি কৰিব তই দে ইয়াত তই দে নাই ই কি কৰিব পালে আগতে সেইটো তাই ল তই কি তই ইটো কি কৰিব পালে তই এটা কাম কৰ বল কেনে ই মালিতে आए हो मेली जिंदगी में तुम बहाल बनते मेरे दिल में यूं ही लहना है मेरे दिल में यूं ही लहना तू प्याल प्याल बनते आए हो मेरी जिंदगी में तुम बहाल बनते मेरे दिल में यूं ही लहना तू प्याल प्याल बनते आए हो मेरी जिंदगी में तुम बहाल बनते टन 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 बिकलम की हल तो बोले आजिकाली তোৱালি ঢুকুৱা কলি তো তো বোলে আজিকালি তোৱালি ঢুকুৱা কলি তো মই তোৱালি কেতিয়া ঢুকালো নুঢুকাও আলহী দে আহিছিল তহঁতৰ ঘৰলৈ আলহী প্লান আলহী কোন এই প্ৰেমমা নাটক কৰিব নালাগে কিয় জোগাইছ মই এটা কথা কওঁ দেই তা বিক্ৰম তোক মই সন্মান কলো তোক মই ভাল পাওঁ তই দম দিলে মোৰ ভাল লাগে কিন্তু ই দম দিলে মোৰ সহ্য নহয় দেই ভাই ই নিদি মই দিম দে নিদিওঁ দে ইয়াক ক আলহী কিয় ঢুকাইছিলি ক আলহী কিয় ঢুকাইছিলি ক আলু মই ঢুকোৱা নাই মই কেতিয়া ঢুকালো কোনে ঢুকাইছিল এই মই ঢুকোৱা নাই অ জোগাইছিল নীতি হ'ব পাৰে নীতি ন দে ফোন এটা লগা নীতি ফোন লগা নীতিৰ ফোনটো তাল একটি দিন হইছিল বে তাল হাত বলি তো ভাঙি গইতে তাল লিবাল কিডনি একো নাই কি মেডিকেলত বলি আছে কিডনি পিট পালে তাকে হা কিডনিটো নহয় তেনেহলে তই অভাৰ এক্টিং ফোন লগা নেচিক ফোন লগা শিকো তাতে মই অভাৰ এক্টিং নাই ফোন লগা ই দে তক ও নীতিলিতা খবৰ ল'ব লাগিছিল ন খবৰ ল'ব লাগিছিল ন বল খবৰ বল তহঁতে গৈ থাক মই পটককে তই বহিলি তোৰ ময়ো পিছতে যাম তয়ো পিছতে যাম দে ঐ প্ৰবাল বল
কৈছিলো হা লিভাৰ কিডনি একো নাই বোলে চাও চাও চোৱাটো খুলছো ঐ খুলি দিছো চাও নিচুবি এইটো কোন নীতি তেন লাগিতে ন নীতি মই নিচিয়ে হয় এই তোৰ এক্সিডেণ্ট হৈছিল হাত বলিতে ভাঙিছিল এই আলহীৰ খবৰ ল'ব যাওঁতে এতিয়া পলা তই গৈছিল পলিছিল এতিয়াই ভাঙিল থাকে হাতপলি ভাঙিতে থাকে ন মেডিকেলত লৈ যাবি দেই বাল এই কস্তুৰী ঘৰত আছে নেকি আছে আছে কিন্তু তুমি মই তাইৰ বান্ধৱী লগ কৰিবলৈ আহিছিলো আহা আহা ভিতৰলৈ আহা চোৱা সেইটো তাইৰ ৰুম যোৱা ঠিক আছে 1 মিনিট চোৱা মই কস্তুৰীৰ সকলো বান্ধৱীকে চিনি পাওঁ কিন্তু তোমাকতো আগতে দেখা নাই তোমাক বিক্ৰমে পঠোৱা নাইতো কি নাম তোমাৰ মেঘালী মেঘালী সেইজনীয়ে মেঘালী যাক আপুনি আৰু চিৰঞ্জীৱে বিক্ৰম আৰু কস্তুৰীৰ সম্পৰ্ক নষ্ট কৰিবলৈ ব্যৱহাৰ কৰিছিল মনে 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 তুমি এতিয়া কিয় আহিছা ইয়ালৈ কস্তুৰীৰ মনত যদি বিক্ৰমৰ প্ৰতি এতিয়াও অলপ কিবা আছে সেই অনুভূতিটোক মই গুৰিৰ পৰা উভালি পেলাবলৈ আহিছোঁ বৰ ভাল কাম কৰিছা আই এপ্ৰিচিয়েট ইউ যোৱা 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 ৰবাচোন তুমি মেঘালী নহয় জানো হয় মোক চিনি পাইছানে নাই নাই ই সৰুতে ইমান কোচত লৈছিলো মই পাপৰি মাহী আকৌ 3-4 বছৰমান আগতে তোমালোকক বিয়াখনত পাইছিলো নহয় মা আৰু তোমাক অৱশ্যে মাতিয়া নহল মা ভালে আছেনে আচলতে দেউতা ঢুকোৱাৰ পিছত আমি আত্মীয়বোৰৰ লগত সম্পৰ্কই ভাঙি দিছিলোঁ বিপদত মানুহ চিনিব পাৰিছে আমিও চিনি পাইছিলোঁ পিছে তুমি যে আমাৰ ঘৰত কস্তুৰীৰ ওচৰলৈ যাম আহিছোঁ এবাৰে কম বুজি লবি আমি এইখন ঘৰত একেলগে থাকিম সঁচা কিন্তু এজনে আনজনক চিনি নাপাওঁ আমাৰ মাজত কোনো সম্পৰ্ক নাই তই নিজৰ ভাত নিজে ৰান্ধিবি তই মোক একো কৰি দিব নালাগে মই তোৰ বাবে একো নকৰোঁ মই আচলতে তোৰ মুখেই চাবলৈ নিবিচাৰোঁ মইনো কোন দেউতাৰটো তইহে মৰমৰ জীয়ৰী অভি কৈছো নহয় মোৰ তোৰ লগত কোনো কথা নাই এবাৰ ক'লে কি বুজি নাপাওঁ তুমি তুমি ইয়াত মোৰ অলপ কথা আছে বিক্ৰমৰ কথা মোক আৰু
সেইবোৰ কথাৰ মাজলৈ ঠেলি নিদিবা বহুত কষ্টৰে মই নিজক চম্ভালিছোঁ আৰু ক্ষমতা নাই মোৰ সেইবোৰ কথা শুনি থকাৰ দুখ পাওঁ মই ভাল পাইছিলোঁ মই তাক আৰু প্লিজ তুমি মোৰ সন্মুখৰ পৰা আঁতৰি যোৱা তোমাক দেখিলেও মই বহুত কষ্ট পাওঁ হেল্ল' আৰোহী কি কৰিছা কিয় ফোন কৰিছা সেইটো কোৱা নহয় মানে বহুদিন মাতটো শুনা নাছিলো যে সেইকাৰণে ভাবিলো ফোন এটা কৰো ভালে আছা শুনাচোন নেক্সট টাইম এনেকুৱা অলাগতিয়াল কথাত ফোন কৰিলে মই ফোনৰ ভিতৰলৈ গৈ তোমাক ঘুচা মাৰি থৈ আহিম ৰ'বাচোন ফোনটো নাকাটিবা শুনা এই মেঘালী কস্তুৰীৰ ওচৰলৈ গৈছে কিয় নকওঁ মৰমেৰে সুধিব লাগিব কোৱা না ধেই নকওঁ মৰমেৰে সোধা আগতে হেই নোকোৱা কিয় মৰম ক'ত ইয়াত মৰমেৰে সোধা তেতিয়াহে কম নকওঁ নহ'লে দুটি